নমস্কাৰ বন্ধুসকল, কি খবৰ? সকলোৰে খবৰ ভাল। ইণ্ডিয়ান নেভি ফালৰ পৰা নতুনকৈ পদ মুকলি কৰা হৈছে অসমৰ ল'ৰা আৰু ছোৱালীৰ বাবে। আৰু এই পদত এপ্লাই কৰিবলৈ হ'লে বয়সৰ সময়সীমা কিমানৰ পৰা কিমান দিছে, কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব, সকলোখিনি তথ্য মোবাইল স্ক্ৰীনৰ সহায়ত দেখুৱাই আছোঁ। সব ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব। যদি আমাৰ চেনেলত প্ৰথমবাৰ আহি ভিডিঅ' চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। সব ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকক। Indian Navy New Recruitment 2025 Details Organization Name Indian Navy Apply Online Start হৈছে 9 আগষ্টৰ পৰা আৰু ইয়াৰ লাষ্ট ডেট হৈছে 1 ছেপ্টেম্বৰ 2025 তাৰিখলৈকে আৰু ইয়াৰ চেলাৰী হৈছে 80,000 পৰা 90,000 টকালৈকে চেলাৰী দিয়া হ'ব। টোটেল পোষ্ট আছে 260টা। তাৰপিছত হৈছে এপ্লিকেশ্যন ফিজ। জেনেৰেল, OBC, ST, SC সকলো কেণ্ডিডেটৰ বাবে পে'মেণ্ট কৰিব নালাগে। মেল এণ্ড ফিমেলৰ বাবে কোনো ধৰণৰ ফিজ দিব নালাগে। এপ্লাই অনলাইন সম্পূৰ্ণভাৱে ফ্ৰীতে হ'ব আৰু এগ লিমিটেড আৰু মিনিমাম 18 বছৰ হ'ব লাগিব, মেক্সিমাম 24 বছৰলৈকে এপ্লাই কৰিব পাৰিব। ইণ্ডিয়ান নেভি এডুকেশ্যন কোৱালিফিকেশ্যন BTS পাছ কৰিলে এপ্লাই কৰিব পাৰিব আৰু 60 মাৰ্ক থাকিব লাগিব। ইণ্ডিয়ান নেভি মেল এণ্ড ফিমেল হাইট, ইয়াত ল'ৰাৰ বাবে 157 চেণ্টিমিটাৰ আৰু ছোৱালীৰ বাবে 152 চেণ্টিমিটাৰ হ'লেই এপ্লাই কৰিব পাৰিব। তাৰপিছত হৈছে চিলেকশ্যন প্ৰচেছ। প্ৰথমে হ'ব শ্বৰ্ট লিষ্টিং, তাৰপিছত হ'ব SSB ইণ্টাৰভিউ, তাৰপিছত হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন, তাৰপিছত হ'ব মেডিকেল টেষ্ট, তাৰপিছত হ'ব ফাইনেল মেৰিট লিষ্ট। ইম্পৰ্টেণ্ট ৱেবছাইট লিংক, অফিচিয়েল ৱেবছাইটত লিংক দিয়া আছে, গৈ এপ্লাই কৰিব পাৰিব আৰু ডাউনলোড PDF-ৰ লিংক দিয়া আছে, গৈ ডাউনলোড কৰি নিজে চেক কৰিব পাৰিব। যিসকল কেণ্ডিডেটে আমাৰ চেনেলত প্ৰথমবাৰৰ পৰা ভিডিঅ' চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। সদায় আমি ডিফেন্স আৰু অন্যান্য চৰকাৰী চাকৰিৰ ভিডিঅ'সমূহ এইটো চেনেলত আপডেট দি থাকোঁ। থেংক ইউ।